পৰিয়াল সমাজ তথা দেশ নিৰ্মাণত খোজে খোজ মিলাই আগবঢ়া প্ৰতিগৰাকী নাৰীৰ প্ৰতি সমৰ্পিত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত ৩৫ লক্ষ আই মাতৃৰ প্ৰতি সন্মান জনাই আগবঢ়োৱা এটি গীত। একবিংশ শতিকাৰ নাৰী আমি সদা প্ৰস্তুত আমি অগ্ৰগামী। একবিংশ শতিকাৰ নাৰী আমি সদা প্ৰস্তুত আমি অগ্ৰগামী। সকলো বাধা সৰি সাজু আমি দূৰত থাকে শক্তি বিভেদকামী। একেই পুৰুষ একেই নাৰী, নাৰীয়েই সমাজ সৃষ্টিকাৰী। নাই অসমান নাই ভেদাভেদ আহা সখী, সমানতাৰ সমাজ বিচাৰি। নালাগে আমাক বলৎকাৰী কোনো নাৰীৰ হত্যাকাৰী। থাকক নাৰীৰ উচিত সন্মান, নাৰীয়ে আনিব ঘৰত সুনাম। সমান সুযোগ পালে আমি সফলতা কাণো টানি। পশুপালন কৃষি কামেৰে আমিয়ে হৈছো স্বাৱলম্বী। আত্মসহায়ক গোটত থাকি আমিয়ে হৈছো লাখপতি। ভ্ৰূণ হত্যা যৌতুক হিংসা নালাগে আমাক। সমানতাৰ সমাজ এখন লক্ষ্য আমাৰ। সমানতাৰ সমাজ এখন লক্ষ্য আমাৰ। সকলোৰে সহযোগ যদিহে পাওঁ, উচ্ছ্বসিতে সমাজক বাট দেখুৱাওঁ। অসম ৰাজ্যিক গ্ৰামীণ